শিক্ষাৰ্থীসকল, আজি মই সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমৰ অন্তৰ্গত দ্বিতীয়টো পাঠ ৰজা হৰিশ্চন্দ্ৰৰ কাহিনীৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। আজি আমি পাঠটোৰ এটা অংশ আলোচনা কৰিম। ৰজা হৰিশ্চন্দ্ৰৰ কাহিনী। মহাজ্ঞানী মহাদাতা হৰিশ্চন্দ্ৰ সম হোৱা নাই নহবও নলব জনম। মহাদানী মহাজ্ঞানী হৰিশ্চন্দ্ৰৰ সমান কোনো লোকৰ বৰ্তমানলৈকে জন্ম হোৱা নাই আৰু জন্ম নহবও। যুগ চাৰিটা: সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। ত্ৰেতা যুগৰ ৰজা হৰিশ্চন্দ্ৰ এজন বৰ ধাৰ্মিক লোক আছিল। এবাৰ তেওঁ মৃগয়া কৰিবলৈ বনলৈ যাওঁতে সেই বনতে ঋষি বিশ্বামিত্ৰক লগ পাইছিল। ঋষি বিশ্বামিত্ৰই ৰজাৰ সৈতে চিনাকি হৈ ৰজাক এটা প্ৰশ্ন সুধিলে। ৰজা হৰিশ্চন্দ্ৰ, ৰাজধৰ্ম কি আৰু ৰজাৰ কৰ্তব্য কি? সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি নামৰ চাৰিটা যুগ আছে। তাৰে ত্ৰেতা যুগৰ ৰজা হৰিশ্চন্দ্ৰ এজন বৰ ধাৰ্মিক লোক আছিল। তেওঁ এবাৰ মৃগয়া কৰিবলৈ বনলৈ যেতিয়া গৈছিল, তেতিয়া সেই বনতে তেওঁ বিশ্বামিত্ৰ নামৰ ঋষিজনক লগ পাইছিল। ঋষি বিশ্বামিত্ৰই ৰজাৰ লগত চিনাকি হৈ ৰজাক এটা কথা সুধিলে। সেই কথাটোনো কি আছিল যে ৰজা হৰিশ্চন্দ্ৰ, ৰাজধৰ্ম কি, ৰজাৰ ধৰ্মনো কি আৰু ৰজাৰ কৰ্তব্য কি? ৰজা হৰিশ্চন্দ্ৰই ক'লে, দান, দয়া আৰু দমন। ধাৰ্মিকক দান কৰা, বিপদগ্ৰস্তসকলক দয়া কৰা আৰু শত্ৰুৰ লগত যুদ্ধ কৰি দমন কৰাই হৈছে ৰজাৰ ধৰ্ম আৰু কৰ্তব্য। বিশ্বামিত্ৰ ঋষিৰ প্ৰশ্নৰ উত্তৰত ৰজাই ক'লে যে দান, দয়া আৰু দমন কৰাই হৈছে এজন ৰজাৰ ৰাজধৰ্ম বা ৰজাৰ কৰ্তব্য। ধাৰ্মিকসকলক দান কৰা, বিপদত পৰা লোকসকলক দয়া কৰা আৰু শত্ৰুৰ লগত যুদ্ধ কৰি তেওঁলোকক দমন কৰাই হৈছে এজন ৰজাৰ ধৰ্ম আৰু কৰ্তব্য। তেতিয়া বিশ্বামিত্ৰই ক'লে, দান কৰা যদি ৰাজধৰ্ম হয় তেন্তে আপুনি মোক কিছু দান কৰি যাওক। ৰজাই ক'লে, আপুনি কি বিচাৰে কওক, মই তাকে দিবলৈ প্ৰস্তুত আছোঁ। ৰাজসূয় যজ্ঞৰ পুৰোহিতে যি দক্ষিণা পায় আপুনি মোক তাকে দিয়ক, ঋষিয়ে ক'লে। ৰজাৰ উত্তৰ শুনি বিশ্বামিত্ৰই ক'লে যে যদি দান কৰাই ৰজাৰ ধৰ্ম, তেনেহ'লে ৰজাই ঋষি বিশ্বামিত্ৰক কিছু দান কৰিব লাগে। আৰু তাৰ উত্তৰত ৰজাই ক'লে যে তেওঁ যি বিচাৰে তাকে ৰজাই দিবলৈ প্ৰস্তুত আছে। ৰজাৰ কথা শুনি ঋষি বিশ্বামিত্ৰই ক'লে যে এজন ৰাজসূয় যজ্ঞৰ পুৰোহিতে যি দক্ষিণা পায় তাকে তেওঁক লাগে। মুনিবৰ, মইতো কেতিয়াও ৰাজসূয় যজ্ঞ কৰা নাই। পুৰোহিতক কি দক্ষিণা দিব লাগে মই নাজানো। আপুনি কওক কি দিব লাগিব? হে ৰাজন, আপোনাৰ গোটেই ৰাজ্য দান কৰি স্ত্ৰী পুত্ৰৰ সৈতে একবস্ত্ৰ পিন্ধি ৰাজ্য ত্যাগ কৰিব লাগিব। ৰজা হৰিশ্চন্দ্ৰই ঋষিক ক'লে যে মুনিবৰ, মই কেতিয়াও ৰাজসূয় যজ্ঞ কৰা নাই, গতিকে ৰাজসূয় যজ্ঞৰ পুৰোহিত এজনক কি দক্ষিণা দিব লাগে মই নাজানো। সেয়েহে আপুনি কওক আপোনাক কি লাগে, বা এজন ৰাজসূয় যজ্ঞৰ পুৰোহিতক কি দক্ষিণা দিব লাগে আপুনি সেই বিষয়ে মোক অৱগত কৰক। তেতিয়া ঋষি বিশ্বামিত্ৰই ক'লে, হে ৰাজন, আপোনাৰ গোটেই ৰাজ্য আপুনি দান কৰি আপোনাৰ পত্নী আৰু পুত্ৰৰ সৈতে একবস্ত্ৰ পিন্ধি, এখন কাপোৰ পিন্ধি ৰাজ্য ত্যাগ কৰিব লাগিব। মুনিৰ আদেশ শিৰোধাৰ্য কৰি ৰজা হৰিশ্চন্দ্ৰ মৃগয়াৰ পৰা উভতি আহি নিজৰ স্ত্ৰী পুত্ৰক লগত লৈ ৰাজ্যৰ পৰা যাবলৈ ওলাল। সেই সময়তে বিশ্বামিত্ৰ মুনি আহি সেই ঠাইত উপস্থিত হ'ল আৰু ৰজা হৰিশ্চন্দ্ৰলৈ চাই ক'লে, ৰাজন, তোমাৰ দান এতিয়াও সম্পূৰ্ণ হোৱা নাই, কাৰণ দক্ষিণা নিদিলে দান সম্পূৰ্ণ নহয়, গতিকে দক্ষিণা দি যোৱা। বিশ্বামিত্ৰৰ কঠোৰ স্বৰ শুনি ৰজা হৰিশ্চন্দ্ৰই হাতযোৰ কৰি ক'লে, মুনিবৰ, মোৰ যে দিবলৈ একোৱেই নাই। একো নাথাকিলেও দক্ষিণা দিবই লাগিব। মই তোমাক এমাহ সময় দিলোঁ। এতিয়াৰ পৰা উপাৰ্জন কৰিলে সময়মতে তুমি দক্ষিণা দিব নিশ্চয় পাৰিবা।
মুনিৰ আদেশ নতশিৰে স্বীকাৰ কৰি অৱশেষত স্ত্ৰী পুত্ৰক লৈ ৰজা হৰিশ্চন্দ্ৰ ৰাজ্যৰ পৰা বাহিৰ ওলাল। ৰজা হৰিশ্চন্দ্ৰই ঋষিৰ আদেশ মানি মৃগয়াৰ পৰা উভতি আহি নিজৰ পত্নী আৰু পুত্ৰক লগত লৈ ৰাজ্যৰ পৰা যাবলৈ ওলালে। কিন্তু সেই সময়তে বিশ্বামিত্ৰ মুনি আকৌ আহি উপস্থিত হ'ল আৰু তেওঁ ৰজা হৰিশ্চন্দ্ৰলৈ চাই ক'লে যে ৰজাই এতিয়াও দান সম্পূৰ্ণৰূপে দিব পৰা নাই, কাৰণ দক্ষিণা যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে হেনো দান সম্পূৰ্ণ নহয়। গতিকে ৰজাক মুনিয়ে দক্ষিণা দি যোৱাৰ কথা ক'লে। বিশ্বামিত্ৰৰ এই কঠোৰ স্বৰ শুনি ৰজা হৰিশ্চন্দ্ৰই তেওঁক হাতযোৰ কৰি ক'লে যে মুনিবৰ এতিয়া আৰু মোৰ আপোনাক দিবলৈ একোৱেই নাই, কাৰণ ইতিমধ্যেই তেওঁ গোটেই ৰাজ্য দান কৰি নিজৰ পত্নী আৰু পুত্ৰৰ সৈতে ৰাজ্য ত্যাগ কৰিবলৈ সাজু হৈছে, ৰাজ্য ত্যাগ কৰি যাবলৈ সাজু হৈছে। গতিকে তেওঁৰ হাতত আৰু দক্ষিণা হিচাপে দিবলৈ একোৱেই নাই। কিন্তু মুনিবৰে তেওঁৰ কথা নুশুনে। তেওঁ ক'লে যে একো নাথাকিলেও দক্ষিণা দিবই লাগিব, আৰু তাৰ বাবে ঋষিয়ে তেওঁক এমাহৰ সময় দিলে আৰু ক'লে যে তেওঁ যদি এতিয়াৰ পৰাই উপাৰ্জন কৰিবলৈ চেষ্টা কৰে তেনেহ'লে তেওঁ সময়মতে অৰ্থাৎ এমাহৰ ভিতৰত মুনিবৰক দক্ষিণা দিব পাৰিব। মুনিৰ আদেশ মানি লৈ অৱশেষত ৰজা হৰিশ্চন্দ্ৰই তেওঁৰ পত্নী আৰু পুত্ৰক লগত লৈ ৰাজ্যৰ পৰা বাহিৰ ওলাল। চাওঁতে চাওঁতে এমাহ পাৰ হ'ল, কিন্তু কোনো উপায়েৰে ধন উপাৰ্জন কৰিব পৰা নাই। ইফালে বিশ্বামিত্ৰই দক্ষিণাৰ কথা পাহৰা নাই। তেওঁ আহি কাশীত হৰিশ্চন্দ্ৰক সাক্ষাৎ কৰি ক'লে, এমাহ সম্পূৰ্ণ হ'ল, মোৰ দক্ষিণা দিয়া। বিশ্বামিত্ৰক সময়মতে দক্ষিণা দিব নোৱাৰি ৰজাই হাই হাই কৰি কান্দি নিজকে ধিক্কাৰ দিলে। সত্যভ্ৰষ্ট হোৱাৰ দুখত ৰজা দুখত ভাগি পৰিল। ৰজা শোকাকুল হৈ পৰা দেখি ৰাণী শৈব্যাই ক'লে, মহাৰাজ আপুনি সত্যভ্ৰষ্ট হ'ব নালাগে, মোক দাসী হিচাপে বেছি দি পোৱা ধনেৰে আপুনি দক্ষিণা দিয়ক। চকুৰ প্ৰচাৰতে এমাহ সময় পাৰ হৈ গ'ল, কিন্তু কোনো উপায়েৰে ৰজাই ধন উপাৰ্জন কৰিব নোৱাৰিলে। ইফালে ঋষি বিশ্বামিত্ৰয়ো তেওঁৰ দক্ষিণাৰ কথা পাহৰি নগ'ল। তেওঁ হৰিশ্চন্দ্ৰক কাশীত আহি লগ কৰিলে আৰু তেওঁ সোঁৱৰাই দিলে যে এমাহ সময় সম্পূৰ্ণ হৈছে আৰু ৰজাই ঋষিক তেওঁৰ দক্ষিণা দিব লাগে। বিশ্বামিত্ৰই এনেদৰে কোৱাত ৰজাই তেওঁক দক্ষিণা আদায় দিব পৰা নাই। গতিকে সেই কথাত ৰজাই নিজকে ধিক্কাৰ দিলে। তেওঁ বৰ দুখ পালে, কাৰণ তেওঁ এমাহ সময়ৰ ভিতৰত দক্ষিণা আদায় দিব বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিল, প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। ৰজা এজন ধাৰ্মিক ব্যক্তি আছিল, গতিকে তেওঁ সেই ধৰ্মৰ পৰা আঁতৰি অহাৰ নিচিনা অনুভৱ হৈ তেওঁ মনত বৰ কষ্ট পালে। ৰজাৰ এনে শোকাকুল অৱস্থা দেখি ৰজাৰ পত্নী ৰাণীয়ে ৰজাক ক'লে যে মহাৰাজ আপুনি আপোনাৰ সত্যৰ পৰা আঁতৰি আহিব নালাগে, আপুনি এটা কাম কৰক, মোক দাসী হিচাপে আপুনি বেচক আৰু দাসী হিচাপে বেছি যি ধন পাব সেই ধন আপুনি ঋষি বিশ্বামিত্ৰক দক্ষিণা হিচাপে প্ৰদান কৰক। বিশ্বামিত্ৰ বৰ খঙাল বুলি সকলোৱে জানে। তেওঁ সামান্য দুখতে অভিশাপ দিয়ে। ঋষিমুনিৰ অভিশাপলৈ সেই সময়ত সকলো মানুহেই ভয় কৰিছিল। তেতিয়াৰ দিনত মানুহ বেচা কিনাৰ প্ৰথা প্ৰচলন আছিল। উপায়বিহীন হৈ ৰজাই ৰাণী আৰু পুত্ৰক লৈ বজাৰলৈ গ'ল। ৰজা হৰিশ্চন্দ্ৰই এজন বৃদ্ধ ব্ৰাহ্মণৰ হাতত কেইটামান টকাৰ বিনিময়ত শৈব্যাক বিক্ৰী কৰি দিলে। ব্ৰাহ্মণে শৈব্যাক নিবলৈ লওঁতে ৰাজপুত্ৰ ৰোহিতাশ্বই মাকৰ আঁচলত ধৰি কান্দিবলৈ ধৰিলে। পুত্ৰৰ কান্দোনত বিচলিত হৈ শৈব্যাই ব্ৰাহ্মণক হাতযোৰ কৰি ক'লে, প্ৰভু এই ল'ৰাটোৱে মোক এৰি থাকিব নোৱাৰে, গতিকে মোৰ লগত ইয়াকো নিবলৈ আদেশ দিয়ক। ঋষি বিশ্বামিত্ৰ এজন বৰ খঙাল ঋষি আছিল। তেওঁ সাধাৰণ দুখতেই মানুহক সাও দিছিল, অভিশাপ দিছিল, আৰু সেই সময়ত ঋষিমুনিৰ অভিশাপলৈ সকলো মানুহেই ভয় কৰিছিল। ইতিমধ্যে আমি কৈ আহিছোঁ যে শৈব্যাই ৰজাক তেওঁক দাসী হিচাপে বিক্ৰী কৰাৰ কথা কৈছিল। তাৰমানে সেই সময়ত আমাৰ দেশত মানুহ
কিনা বেচাৰ নিয়ম প্ৰচলন আছিল। গতিকে উপায়বিহীন হৈ কোনো উপায় নেদেখি ৰজাই ৰাণী আৰু পুত্ৰক লগত লৈ বজাৰলৈ গ'ল। ৰজা হৰিশ্চন্দ্ৰই এজন বৃদ্ধ ব্ৰাহ্মণৰ হাতত তেওঁৰ পত্নী শৈবাক বিক্ৰী কৰিলে আৰু তাৰ বিনিময়ত তেওঁ কেইটামান টকা লাভ কৰিলে। ব্ৰাহ্মণে যেতিয়া শৈবাক লগত লৈ যাবলৈ ওলাল, তেতিয়া তেওঁলোকৰ পুত্ৰ ৰোহিতাশ্বই মাকৰ আঁচলত ধৰি কান্দিবলৈ ধৰিলে। পুত্ৰৰ কান্দোনত বিচলিত হৈ শৈবাই ব্ৰাহ্মণজনক হাতজোৰ কৰি অনুৰোধ কৰিলে যে তেওঁৰ ল'ৰাটোকো তেওঁৰ লগত নিবলৈ আদেশ দিব লাগে। আশা কৰোঁ তোমালোকে ৰজা হৰিশ্চন্দ্ৰৰ কাহিনীৰ প্ৰথম অংশ বুজি পালা। দ্বিতীয় অংশটো লৈ মই আন এটা ভিডিঅ' পুনৰ আহিম। আজিলৈ আহিছোঁ। নমস্কাৰ।